নতুন ঘৰত প্ৰৱেশ কৰোঁতেই হওক, নতুন গাড়ী কিনোতেই হওক, পূজা পাৰ্বণতেই হওক বা আন কোনোবা মাংগলিক কাৰ্যত নাৰিকল ভঙা কাৰ্যটো কিয় শুভ বুলি গণ্য কৰা হয় জানো আহক। নাৰিকলক শ্ৰীফল বুলি কোৱা হয় আৰু ইয়াৰ গঠন মানুহৰ মূৰৰ লগত মিল থকা। ইয়াৰ তিনিটা চকু থাকে যাক ভগৱান শিৱৰ ত্ৰিনেত্ৰৰ প্ৰতীক বুলি ধৰা হয়। প্ৰাচীন কালত দেৱ দেৱীক সন্তুষ্ট কৰিবলৈ নৰবলি বা মানুহৰ বলি দিয়াৰ যি কুপ্ৰথা আছিল, ঋষি মুনিসকলে তাক বন্ধ কৰিবলৈ মানুহৰ মূৰৰ প্ৰতীক হিচাপে নাৰিকল ভঙাৰ নিয়ম আৰম্ভ কৰিছিল। মাংগলিক কাৰ্যত নাৰিকল ভঙাৰ আধ্যাত্মিক কাৰণটো হৈছে ঈশ্বৰৰ সন্মুখত নাৰিকল ভঙা মানেই নিজৰ অহংকাৰ আৰু বেয়া গুণসমূহ চূৰ্ণ বিচূৰ্ণ কৰি এক সৰল আৰু নিৰ্মল মনেৰে ভগৱানৰ ওচৰত নিজকে আত্মসমৰ্পণ কৰা। নাৰিকলৰ টান বাহিৰৰ খোলাটোক মানুহৰ অহংকাৰ আৰু ভিতৰৰ কোমল বগা অংশটোক মানুহৰ পবিত্ৰ মনৰ প্ৰতীক বুলি গণ্য কৰা হয়। নাৰিকলৰ পানী হৈছে প্ৰকৃতিৰ দ্বাৰা সংৰক্ষিত আটাইতকৈ পবিত্ৰ আৰু বিশুদ্ধ পানী। গছত থকা অৱস্থাত এই পানীত কোনো লেতেৰা বস্তু বা কাৰোবাৰ অপবিত্ৰ হাত নালাগে, সেয়েহে পূজা পাৰ্বণত নাৰিকল অপৰিহাৰ্য। প্ৰতিদিনেই এনেধৰণৰ তথ্য সমৃদ্ধ ভিডিঅ' পাই থাকিবলৈ লাইক, কমেণ্ট, ফ'ল', শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং।